আজি আমি যেনেকৈ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আমি গৈ আছোঁ অলপ নৰ্থ প'লৰ ছাইডে, নৰ্থ প'ললৈকে নাযাওঁ কিন্তু আৰ্কটিক চাৰ্কলৰ ভিতৰলৈ যাম আমি গৈ আছোঁ ফাৰ্ষ্ট ঔলু বুলি এটা জেগা য'ত এনেকুৱা আৰু বৰফ হ'ব, এনেকুৱা টাইপৰে বৰফ হ'ব, এতিয়া পূৰা বৰফ পৰি আছে। আৰু তাৰপিছত আমি যাম ৰোভানিয়ামি বুলি এটা জেগা য'ত চান্টা ক্লজ আপোনালোকে দেখিছে যে মানুহে এনেকুৱা ড্ৰেছ পিন্ধে, খ্ৰীষ্টমাছৰ টাইমত চান্টা ক্লজৰ নিচিনা ড্ৰেছ পিন্ধি থাকে। কিন্তু ৰোভানিয়ামিত যিজন চান্টা ক্লজ আছে তেওঁ হৈছে ৰিয়েল চান্টা ক্লজ। ৰিয়েল চান্টা ক্লজ মানে তেওঁ অফিচিয়েলি চান্টা ক্লজ হয়। যদি চান্টা ক্লজলৈ কোনোবাই চিঠি পঠিয়াব লাগে, যিকোনো পঠিয়াব লাগে, তেতিয়া সেই ৰোভানিয়ামিৰ অফিচটোলৈকে আহে চান্টা ক্লজৰ, আৰু তাতে তেওঁ চান্টা ক্লজ বহে। এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, লিনি, মই, শালিনী, আয়ান চব একেলগে আমি গৈ আছোঁ, বৰফৰ মাজেদি গৈ আছোঁ ঔলু। মজা লাগিব আজি, কেনেকৈ বাহিৰত নাজানো চাওক, চালিয়া গছ চছ চব বগা, ৰাস্তা একো দেখা নাপায়। আৰু জাষ্ট আমি অলপ ষ্ট্ৰেচিং কৰিবৰ কাৰণে নামিলোঁ এইটো জেগাত, আৰু চক কি ধুনীয়া বৰফ চাৰিওফালে, এইফালে কেনেকুৱা তামাম চালিয়া বৰফ মানে। এই জেগাটো পালোঁ, ইয়াতে অলপ চাহ কফি খাই লওঁ, বহুত দূৰ জাৰ্ণি কৰি আহিলোঁ, আৰু চক চাৰিওফালে আকৌ চবফালে বৰফ। बोला बोला ভিতৰত बोला ঠান্ডা লাগিছে। चलने चले ये देख कितना दूर है। हाँ वही सेम ही है अभी। हम तो से काम नहीं इसका मिला सुन भाई, हम लोग 500 किलोमीटर कवर कर लिया। আমি একচুয়ালি আহাই নাই, আমি বহুত দূৰ যাব আছে আৰু লেটস কন্টিনিউ দ্য জাৰ্নি। আমি এনেকৈ ঘণ্টা টকা জেগা এটাত আহি পালোঁ। সেই জেগাটোত পূৰা চাৰিওফালে ঘণ্টাই ঘণ্টা আছে, এইবিলাক ঘণ্টা তাতে ঘণ্টা তাতে ঘণ্টা। আৰু এইখন হৈছে এখন সৰু কেফে, আৰু ইয়াতে চব কি ধুনীয়া ডেক'ৰেশ্যন হৈ আছে। শালিনী তাতে গৈছে সেইটোত উঠিবৰ কাৰণে, এইটোত উঠি যাব পাৰি বোলে। সেইফালে লিনি কেনেবাকৈ চামহাও বাহিৰত ওলাই আহিছে, আৰু লিনিয়ে ঠাণ্ডাত থৰ কৰি পেলাই। লিনি কি হ'ল, আকৌ গাড়ীৰ ভিতৰত বহা তুমি, কি কৰা তুমি? যোৱা কেফেৰ ভিতৰত যোৱা তুমি, কি লাগে ৰখৰা। আৰু আমি একচুৱেলি ঘৰত আহি সোমালোহি, ইয়াতে ঔলুত যিটো আমাৰ এয়াৰবিএনবি আছিলে তাতে জাষ্ট আমি সোমালোঁ, আৰু বহুত ভাগৰ লাগিছে, বহুত দূৰ চলাই গাড়ী আহিলোঁ, আৰু এতিয়া আমি অলপ বহিম, আৰু অলপ পিছতে চাগে শুইয়ে যাম, আৰু কিবা অনলাইন অৰ্ডাৰ কৰি পেলাই খাই মেলি। কাইলৈ আমি ক'ত যাম লেনি? কাইলৈ মৰ্ণিং ৰোভানিয়ামি ন, কাইলৈ ঔলু চিটিখনত গৈ আছোঁ। পৰহি আমি ৰোভানিয়ামি গৈ আছোঁ। সৰি ইমানে বেছি এক্সাইটমেণ্ট হৈছে যে ভুলভাল জেগা গৈ আছোঁ। The next day আমি এতিয়া চিটিখন আজি ফুৰিব আহিছোঁ ইয়াতে, কিয় কাৰণে আমি যোনটো ৰোভানিয়ামি যাম বুলি কৈছিলোঁ চান্টা ক্লজ ভিলেজ, সেইটো আমি অহাকালি যাম, কিন্তু আজি আমি এইখন চিটি চাব আহিছোঁ। ইয়াতে বেছি ডাঙৰ চিটি নহয়, কিন্তু দুটামান এট্ৰেকশ্যন আছে, সেইকেইটা চাওঁ, আপোনালোককো দেখাওঁ, ব'লক। চ' ইয়াতে এখন অলপ পপুলাৰ বিচ এখন আছে, যিখন এতিয়া বিচ যেন নালাগে কাৰণ পূৰা ফ্ৰিজ হৈ গৈছে। আজি লেকত খোজকাঢ়িবা নেকি তুমি? ন মোৰ ভয় লাগে। আৰু এইটো কি বস্তু হয় লিনিয়ে ক'ব? এইটো হয় তৰি পুলিচ, এইটোক তৰি বুলি কয়। চব ইয়াৰে চিটিবোৰত মাৰ্কেট প্লেচত তৰি বুলি আপোনাৰ অল্ড মাৰ্কেট থাকে, সেই অল্ড মাৰ্কেটটোক তৰি মানে অল্ড মাৰ্কেট, আৰু পুলিচি মানে পুলিচ। তো এনেকুৱা লাগিছে, এনেকুৱা মানে যে অল্ড মাৰ্কেটৰ যোন পুলিচ আৰু যোনে পূৰা চাই চিতি ৰাখে যাতে চব ঠিক ঠাক চলি আছে, সেইটোৰে ষ্টেচু হয় তৰি। এইটো হৈছে তৰিটো অল্ড মাৰ্কেটত, আমি এতিয়া তালৈকে যাম। এইটো হৈছে পুলিচ তৰি পুলিচি মানে অল্ড মাৰ্কেটৰ পুলিচ। মোৰ এনেকুৱা ফিনিছ উডেন ষ্ট্ৰাকচাৰবিলাক ইমান ভাল লাগে। এনেকুৱা আমি পৰ্বতো দেখিছিলোঁ, আপোনালোকে যদি চাইছে আমাৰ পৰ্ব ভিডিঅ'টো, তেতিয়াহ'লে পৰ্ব ভিডিঅ'টোত আপোনালোকে নিশ্চয় দেখিছে যে এনেকুৱা উডেন হাউচেছ, ৰঙা, হালধীয়া, ক'লা, বেলেগ বেলেগ ৰঙৰ, গ্ৰে, এনেকুৱা ৰঙৰ কৰি থয়, ইমান ধুনীয়া লাগে দেখি পেলাই ন লিনি? বঢ়িয়া লাগে, কিছু ধুনীয়া লাগে এইটো আৰ্কিটেক্সাৰ। এই চিটিখন
আমি যেতিয়া আহিছোঁ আপোনালোকে যদি আমাৰ পৰ্ব ভিডিঅ'টো চাই দেখিব যে পৰ্ব চিটিখনৰ লগত অকণমান কিবা এটা চিমিলাৰিটি আছে, কিবা এটা অকণমান একে লাগে। মে বি সৰু কাৰণে নেকি, সৰু আৰু মৰম লগা কিবা এই জেগাখন যেতিয়া আহিছোঁ বহুত মৰম লগা জেগা যেন লাগিছে, সেইকাৰণে ভাল লাগিছে। আৰু পিছে আজি ইমান এটা হেৰি নাই, আজি ঠাণ্ডা আছে, বহুত আছে, কিন্তু আজি বতাহ আছে, সেইটো কাৰণে বেছি ঠাণ্ডা লাগিছে। খোৱাৰ ডিছকাশ্যন, কি খাব, চিকেন খাবনে, লেম্প খাবনে, মাছ খাবনে, কি খাব, তাৰ ডিছকাশ্যন লিনি আৰু আয়ানৰ। ঠাণ্ডাটো পৰিছে আস্তে আস্তে। আমি এতিয়া ভাবি আছিলোঁ কি খাওঁ। এতিয়া ইয়াতে বহুত ৰেষ্টুৰেণ্ট আছে, কিন্তু ধৰিব পৰা নাই কি খাওঁ। এতিয়াতো 3টা মানুহ বাজি গৈছে। চ' এতিয়া চাওঁ কেনেকৈ কি কৰিব পাৰি, কি খাব পাৰি। মোৰ মানে এটা মনে জানে, মই যেতিয়া আপোনালোকেও নাজানে, আপোনালোকক মই জনাই দিওঁ এইটো কথা, মই যেতিয়া বহুত বেছি হেপ্পী হৈ যাওঁ বা বহুত বেছি কিবা ধুনীয়া লাগে, মই বহুত চাইলেণ্ট হৈ যাওঁ। তো মই যদি ভিডিঅ'ত কিবা তেনেকৈ পটককৈ কোৱা নাই, আপোনালোকে বেলেগ নাভাবিব এইটোৱে যে মই মানে পূৰা এনজয় কৰিব চেষ্টা কৰিছোঁ। এবাৰ দেখাই দিয়া না গোটেই, এবাৰ আপোনালোকে জাষ্ট চাওক, গোটেইটো বগা, এফালে চাৰিওফালে পূৰা বগা। আগতে ডিটাৰজেণ্টৰ যেনেকৈ এড দেখোঁ তেনেকুৱা পূৰা বগা, এনেকুৱা বিৰাট ধুনীয়া। আৰু মই বেছি ইম'চনেল হৈ যাওঁ। জঁপিয়াবা নেকি এইটোৰ পৰা? নাই Sorry, থেংক ইউ। চ' ওলু জেগাটোত বৰ বিশেষ একো চাবলগীয়া তেনেকৈ একো নাই, কিন্তু আমি জাষ্ট এনেই ওলাই আহিলোঁ। আৰু এইটো আমাৰ হল্ট আছিলে একচুৱেলি হেৰি যাবৰ কাৰণে, ৰূপানীআমিৰ ফালে যাবৰ কাৰণে এইটো আমাৰ হল্ট আছিলে, কাৰণ ইমান দূৰ একেলগে গাড়ী চলাই যাব নোৱাৰি। চ' এইটো চিটিত সেই আৰু আমি অলপ চলপ ঘূৰি চুৰি চালোঁ, দেখিবলৈ ধুনীয়া সৰু চিটি হয়। আৰু এতিয়া আমি ঘৰ যাম, আমি মানে কিবা এটা খানা লৈ পেলাই খোৱা বোৱা কিবা এটা কিনিব লাগিব এতিয়া। মানে কথাটো হৈছে আজি আমি সোনকালে শুব লাগিব, কিয় কাৰণে কালি আমি সোনকালে উঠি পেলাই সোনকালে ওলাই যাব লাগিব ৰবানিয়ামিৰ কাৰণে। ৰবানিয়ামি ইয়াৰ পৰা 2.5 ঘণ্টামান লাগে। আৰু ইয়াতে সোনকালে মানে যিহেতু অন্ধকাৰ হৈ যায়, কিছুমান বস্তু আমি পোহৰতে এনজয় কৰিব লাগিব। সেইকাৰণে আমি সোনকালে এনেকৈ আমি ৰাতিপুৱা 8টাত ওলাই যাম ইয়াৰ পৰা। আমি প্লেন কৰিছোঁ এতিয়ালৈকে যে ৰাতিপুৱা 8টাত ওলাই যাম, তেতিয়াহ'লে 10:30 মানত পাই যাব লাগে, 10:30, 11:30। সেই ৰাতিপুৱাখিনিয়ে আমি তাতে এনজয় কৰিম, আৰু যি এনজয় কৰিম আপোনালোকেতো দেখা পাবই সেইখিনি। চ' এইটোৱে আছিল আমাৰ Airbnb। আমি ইয়াত এটা বেডৰুম আছে, আৰু সিফালে এটা বেডৰুম আছে, আৰু এইটো হৈ গ'ল কিটচেন, আৰু এইফালে অলপ বহিব চহিবৰ কাৰণে স্পেচ আছে। আৰু এয়া লিনি আৰু চালিনীয়ে কিবা কিবি খেলি আছে আৰু খাই মেলি আছে। চ' আমাৰ এইটোত একচুৱেলি পৰিল 3 নাইটছৰ 370 ইউৰো ফৰ 3 নাইটছ। আৰু কাইলৈ আমি গৈ আছোঁ, ক'ত গৈ আছোঁ লিনি? কাইলৈ আমি গৈ আছোঁ ৰবানিয়ামিত। আজি আমি ওলু চলু ফুৰি আহিলোঁ। এতিয়া আমি সোনকালে অকণমান ভাত চাত খাই পেলাই সোনকালে শুম। আচলতে ভাত চাত দুপৰীয়া খাই আহিছোঁ, এতিয়া নাখাওঁ আৰু বেছিকৈ। সোনকালে শুই যাম, কিয় কাৰণে কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব। 7:30 মানত ঘৰৰ পৰা ওলাই যাব লাগিব ৰবানিয়ামিলৈ, যোনটো কৈছোঁ 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টা লাগে। চিয়'ৰ নহয় সিমানখিনি বোধহয় লাগিব। তো বাকী তাতেতো কি কৰিম সেইটো আপোনালোকে দেখাই পাব। আমি ভিডিঅ' কৰিম, আপোনালোকক পূৰা আপডেট দি থাকিম, আপোনালোকে একদমেই চিন্তা নকৰিব। কিন্তু এতিয়াৰ কাৰণে আমি কিয় কাৰণে আমি চাহ তাহ খাই পেলাই আমি অকণমান সোনকালে শুই যাম এতিয়া, আৰু ফ্ৰেণ্ডছৰ লগত আহিছোঁ, অকণমান টাইম স্পেণ্ড কৰোঁ। তো নেক্সট ভিডিঅ'লৈ আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল নটিফিকেশ্যনটো দবাই দিব আপোনালোকে যদি জানিব খুজিছে আমাৰ নেক্সট ভিডিঅ'টো কেতিয়া আহিব।